তোমাৰ আছামিজ চেনেল ব্ৰিটিছ মিক্সাৰ আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ এটা ব্ৰিটিছৰ দিনৰ বস্তু যিটোৰ দ্বাৰা বাগানত ব্যৱহাৰ কৰে। বাগানত যিটো বস্তুৱে হুইচেল মাৰে সেই হুইচেল মৰা বস্তুটো মই দেখুৱাবলৈ লৈছোঁ আগৰ দিনৰ যিটো ব্ৰিটিছসকলে ব্যৱহাৰ কৰিছিলে। চাওক ভিডিঅ'টো, লগতে ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। এইটোৱে হৈছে সেই বস্তুটো যিটো দ্বাৰা আপোনাৰ হুইচেল বজায়। এতিয়া মই হুইচেল বজাব নোৱাৰোঁ, ইয়াত বিশেষকৈ ইমাৰ্জেঞ্চিৰ কামৰ কাৰণেহে এইটো বস্তু ব্যৱহাৰ কৰে। কিন্তু এতিয়া যদি মই হুইচেল বজাই দিওঁ মানে ইয়াত থকা যিমানবোৰ CISF বা কিবাকিবি আছে, গাৰ্ড আছে, সকলো দৌৰি আহিব ইয়ালৈ। এই বস্তুটো লাহে লাহে আমি দেখুৱাইছোঁ আপোনালোকক। এইটো এনেকৈ ধৰণে ঘূৰাই আৰু ইয়াৰ ভিতৰত টাৰবাইন আছে, দেখা পাইছে ঘূৰি আছে। সেই টাৰবাইনটো যেতিয়া 600, 700, 1000 RPM ঘূৰিব তেতিয়া ই বহুত এটা ডাঙৰ শব্দৰ সৃষ্টি কৰিব। দেখা পাইছে এইটো ব্ৰিটিছৰ দিনৰ হয়। ইয়াত এইটো মেড ইন ইংলেণ্ড লেখা আছে, ইয়াত আপোনালোকে ধৰিব পৰা নাই। এইটো দেখা পাইছে, ইমাৰ্জেঞ্চি কামতহে ব্যৱহাৰ কৰে এইটো বস্তু। আৰু ইয়াতে এটা ফায়াৰ এক্সটিংগুইচাৰো আছে, জুই চুই লাগিলে মানে এইটো ব্যৱহাৰ কৰে।